তো হাই হেল্ল' কি খবৰ আপোনালোকৰ। তো অসমৰ এতিয়া পৰিস্থিতি যিহেতু সকলোৱে গম পায়, এতিয়া অসমত বানপানীত আক্ৰান্ত বহুজন। আপাৰ আছাম ইতিমধ্যে শিৱসাগৰ, যোৰহাট আৰু আপোনাৰ গোলাঘাটৰো কিছুমান অঞ্চল ইতিমধ্যে পাইছেহিয়ে। তো এই যিটো ইমান এটা ছিৰিয়াছ কণ্ডিশ্যন, তো এই কণ্ডিশ্যনটোত কোনে কোনে কি কৰিছে, কাৰ প্ৰভাৱ কিমান, কোনে কিমান ভূমিকা লৈছে, তো তাৰ বিষয়ে আজি ভিডিঅ'টোত অকণমান মই আপোনালোকক ক'ম। তো চাব, আচলতে প্ৰকৃতাৰ্থত আমাৰ শত্ৰু কোন? প্ৰকৃতাৰ্থত আচলতে অসম আৰু অসমীয়াৰ শত্ৰু কোন? আচলতে কোনে কিমান ভাল পায়? আপোনালোকে যদি জানিব বিচাৰে আচলতে আমাক কোনে কিমান ভাল পায়, তো এই কেইদিনত আপোনালোকে যদি ভালদৰে অবজাৰ্ভ কৰে জানিব পাৰিব। তো আচলতে আমি মানুহ হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰি আচলতে যদি মানৱ ধৰ্ম যদি পালন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই মানৱ জীৱন পোৱাৰ আমাৰ কোনো সামৰ্থ্য নাথাকে। ইয়াৰ কোনো অৰ্থ নাইকিয়া, অৰ্থই থাকিব নোৱাৰে। আচলতে মূল কথাটো সেইটোৱে। এতিয়া তাৰ আলম লৈ মই মূল কথাটোলৈ আহিছোঁ। এতিয়া আপোনালোকে দেখি আছে যে আপাৰ আছামত শিৱসাগৰ আৰু যোৰহাটৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চল বানপানীত বুৰ গৈছে, মানুহৰ অৱস্থা নাইকিয়া হৈছে। কোনোবাই হয়তো 5-6জনীয়া এটা পৰিয়ালৰ এজনহে বাচি আছে, এনেকুৱা পৰিয়ালো আছে। এজন বাচি আছে, বাকী কেইজনক বচাব পৰা নাই, পানীত উটি গৈছে। ক'ৰবাত 2-4 দিন পাছত তেওঁলোকৰ ডেড বডি পাইছে। তো এনেকুৱা এটা পৰিস্থিতি অসমত বৰ্তমান চলি আছে। তো আজিৰ ভিডিঅ'টোত মই এইটো কথাই ক'বলৈ গৈ আছোঁ, এজন সাধাৰণ অসমীয়া হিচাপে আজি মোৰ কথাখিনি ব্যক্ত কৰিছোঁ যে মোৰ কথাখিনি যে হয় তেনেকুৱা ডিমাণ্ড কৰা নাই, কিন্তু যি সাম্প্ৰতিক পৰিৱেশ, অসমখনৰ যি পৰিৱেশ পৰিস্থিতি হৈ আছে আপোনালোকে দেখা পায়ে আছে। সকলোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, তো ভালদৰে জানে আপোনালোকে। তো মোৰ সেই সাধাৰণ এজন অসমীয়া হিচাপে, এজন ভাৰতৰ সু নাগৰিক হিচাপে, অসমৰ এজন সু সন্তান হিচাপে মই এই কথাখিনি ব্যক্ত কৰিছোঁ। তো কথাখিনি হ'ল যে আমি হিন্দীভাষীক হিন্দু বুলি আঁকোৱালি ল'ম বা লৈছোঁ। আমি বহুত কিবা কিবি ভাবিও শেষত গৈ যে না সিহঁত হিন্দু হয়, তো হ'ব পাৰে মাদাৰ টাংটো বেলেগ হ'ব পাৰে, মাতৃভাষাটো বেলেগ হ'ব পাৰে, কিন্তু আমাৰ হিন্দু ভাই, তো তেনেকৈ আমি একচেপ্ট কৰোঁ। কিন্তু কিমান যুক্তিসংগত? আমি হিন্দীভাষীক আমি আঁকোৱালি লোৱাটো কিমান যুক্তিসংগত? লজিক কি আছে, দৰ্শন কি? তো তেওঁলোকক আঁকোৱালি লৈ আমি মুছলিম যিটো সম্প্ৰদায়, মুছলিম সম্প্ৰদায়টোক ইমানেই ঘৃণ কৰিব লৈছোঁ, আৰু এইটো গোটেই বস্তুটো পলিটিকেল হৈ গৈছে। মানে এটা মানুহৰ মাথাত এটা কনচেপ্ট ভৰাই দিছে যে মিয়া মানে এটা বিদ্ৰোহ, মিয়া মানে বিদ্ৰোহ, মিয়া মানে হিংসা, মিয়া মানে একদম ঘৃণা। তো এনেকুৱা এইটো এটা ৰাজনৈতিক এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে। আচলতে অসমৰ এতিয়া শেহতীয়া পৰিস্থিতিটো আপোনালোকে চাওক, কিমান মানুহ বানাক্ৰান্ত হৈ আছে, বানপানীত আক্ৰান্ত হৈ আছে, কিমানে ঘৰ বাৰী হেৰুৱাইছে, কিমানৰ ঘৰ ভাঙিছে, কিমানৰ পৰিয়ালৰ সদস্য পানীত উটি গৈছে, কিমানৰ পৰিয়ালৰ সদস্য মৰি গৈছে। আচলতে মই আপোনালোকক বুকুত হাত থৈ কৈছোঁ, আমি অসমীয়া সদায় অকলশৰীয়া। আচলতে ভাৰতে আমাক ভাৰতীয় বুলি কেতিয়াও নাভাবে, কেতিয়াও আঁকোৱালি ল'ব নোৱাৰে। কোনো হিন্দীভাষীয়ে আমাক, অসমীয়া মানুহক কেতিয়াও একচেপ্ট নকৰে এজ এ ইণ্ডিয়ানছ, কেতিয়াও একচেপ্ট নকৰে। কিন্তু ৰাজনৈতিকভাৱে আমাক বাধ্য কৰাইছে তেওঁলোকক আমি একচেপ্ট কৰিবলৈ। গতিকে এইবোৰ কথা আমি আচলতে নতুন যুৱচাম হিচাপে এইবোৰ কথা বিবেচনা কৰিবলৈ হ'ল, কনচিয়াছ হ'বলৈ হ'ল, আচল কথাবোৰ, আচল ফেক্টবোৰ আমি জানিবলৈ হ'ল। তো এতিয়া সমাজখনত মানে মিয়াৰ প্ৰতি যিটো ঘৃণা, আচলতে এইটো একেবাৰে যুক্তিসংগত নহয়। আপুনি শেহতীয়া এই বৰ্তমান অসমৰ এই ভয়াৱহ পৰিস্থিতিটোলৈ মন কৰকচোন। কেইটা হিন্দীভাষীয়ে কিমান সাহাৰ্য দিছে? এটা হিন্দীভাষীৰ নাম কোনোবাই ক'ব পাৰিবনে? নাম ক'ব পাৰিব? গুৱাহাটীত কিমান সৰু সুৰা কাৰখানাৰ মালিক আছে, মাৰোৱাৰী কিবা কিবি হিন্দীভাষী অগণন আছে, সৰু সৰু কাৰখানা। কোনোবাই বিস্কুটৰ ফেক্টৰী, কাৰোবাৰ কাঠ মিল, কাৰোবাৰ প্লাইবৰ্ড ফেক্টৰী, কাৰোবাৰ মেডিচিন কোম্পানী, কাৰোবাৰ কাপোৰৰ ডাঙৰ শ্ব'ৰুম, কাৰোবাৰ কিবা আছে, মানে ঢেৰ এগালমান কাৰখানাৰ মালিক আছে। কিন্তু কাৰোবাৰ ক'বলৈ দাঁত হ'বনে যে অসমৰ এই বানপানী এনেহেন ভয়াৱহ পৰিস্থিতিত মই ইমান টকা দান কৰিছোঁ, কিবা এটা সাহাৰ্য দিছোঁ?
এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আপুনি মাৰ্চেণ্ট, আপুনি ডাঙৰ ব্যৱসায়ী, আপুনি বহুত টকা দিব লাগিব, 10 লাখ টকা দিব লাগিব, 20 লাখ টকা দিব লাগিব, তেনেকৈ কোনো ডিমাণ্ড কৰা নাই। কিন্তু কাৰোবাৰ দাঁত হ'ব নেকি ক'বলৈ যে মই অসমৰ এনেকুৱা সমস্যাত মই এইখিনি কৰিছোঁ বুলি। কিন্তু তাৰ বিপৰীতে আপুনি মুছলিম কমিউনিটিত চাওক, যাক আমি ঘৃণা কৰোঁ, যাক মানুহে ঘৃণ কৰে, একেবাৰেই ভাল নাপায়, চকুৰ কুটা দাঁতৰ শাল বুলি ভাবে। গতিকে এতিয়া আমাৰ মৌলানা আজমল চাহাবক চাওক, তেখেতে কিমান কৰোৰ টকা যোৰহাট শিৱসাগৰ ৰাইজৰ মাজত বিলাই আছে। আৰু আজমল চাহাবৰ এটা মন কৰিবলগীয়া কথা, তেখেতে কেৱল এই পৰিস্থিতিতে নহয়, বছৰ ধৰি বহুত অসমীয়া ল'ৰা ছোৱালীক ফ্ৰীত পঢ়াই আহিছে, ফ্ৰী ট্ৰিটমেণ্ট কৰি আহিছে। তেখেতৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে, হাম হস্পিটেল আছে, আপোনাৰ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান আছে, য'ত যিকোনো শিক্ষাৰ্থীয়ে ফ্ৰী এডুকেশ্যন কৰিব পাৰে। তো এটাই কথা ক'ম যে চৰকাৰৰ কথাত কেতিয়াও ভুল নাযাব। এটা পলিটিক্স এটা বেলেগ চেপ্টাৰ হয়, ৰাজনীতিটো এটা বেলেগ বিষয়বস্তু হয়। তো আপোনালোকে সেই ৰাজনীতিক ফ'ল' কৰি পেলাই নিজৰ বুজ বিবেচনা, নিজৰ যিখিনি জ্ঞান গৰিমা আছে সেইখিনিক মোহাৰি নেপেলাব, সেইখিনিক নষ্ট নকৰিব। আপোনাৰ যি বুজ বিবেচনা আছে, আপোনাৰ যিখিনি এডুকেশ্যন আছে, শিক্ষা আছে, যিখিনি আপুনি বুজি পায়, যিখিনি আপোনাৰ জ্ঞান গৰিমা আছে, যিমানলৈকে ঢুকি পায়, গতিকে সেইখিনি ফ'ল' কৰক, সেইখিনিকে আপুনি কামত লগাওক। কিন্তু মিছামিছি আপুনি মিয়া পলিটিক্স, মিয়া মানে ঘৃণা, মিয়া মানে বিদ্ৰোহ, মিয়া মানে চোৰ, মিয়া মানে ডকাইত, তো এইবিলাক এটা ভুল কনচেপ্ট, কোনো লজিক নোহোৱা, কোনো যুক্তি নোহোৱা কিছুমান কথা কেতিয়াও বিশ্বাস নকৰিব। আচলতে ক'বলৈ বহুতেই আছে, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, কিন্তু মই শ্বৰ্টকাটকৈ কৈ পেলাই সামৰিব বিচাৰিছোঁ, আপোনালোকে মানে গম পাওক বস্তুটো, একদম শ্বৰ্টকাটকৈ ক'বলৈ বিচাৰিছোঁ। আচলতে যিসকল হিন্দীভাষীক আমি নিজৰ হিন্দু ভাই বুলি আঁকোৱালি ল'ব বিচাৰোঁ, আচলতে তেওঁলোকে আমাক শোষণ কৰিব বিচাৰে। একদম মই দলিলত চাইন মাৰি দিম যে তেওঁলোকে কেতিয়াও অসমৰ ভাল হোৱাটো নিবিচাৰে, অসমীয়াৰ ভালটো কামনা নকৰে, অসমীয়া এখোজ আগুৱাই যাওক, কেতিয়াও তেওঁলোকে নাভাবে। আচলতে একেবাৰে যদি সহজ ভাষাত কওঁ, আচলতে কোনো হিন্দীভাষীয়ে আমাক ভাল নাপায়, মনৰ পৰা আমাক কেতিয়াও তেওঁলোকে একচেপ্ট নকৰে, আঁকোৱালি নলয়, আমি আগবঢ়াটো কেতিয়াও নিবিচাৰে, কোনো কালে নিবিচাৰে। তেওঁলোকৰ অসম কি পৰিস্থিতিত আছে, অসমে কি সমস্যাত ভুগি আছে, অসমীয়াৰ অভাৱ কি, অসমীয়াৰ দুৰৱস্থা কি, অসমীয়াৰ প্ৰব্লেমছ কি, ইয়াৰ ৰিকুৱাৰমেণ্ট কি, এইবোৰক লৈ তেওঁলোকৰ কোনো ধান্দা নাই। তেওঁলোকৰ খালি এটাই ধান্দা, কেনেকৈ লুটিব লাগে। বানপানীত মৰিছে, বানপানীত ঘৰ ভাঙিছে, কোনোবা মৰি গৈছে, কিবা হৈছে, তেওঁলোকৰ কোনো গৰজ নপৰে। তেওঁলোকৰ খালি এটাই মকচদ, এটাই এইম যে লুটিব লাগে, কেনেকৈ লুটিব লাগে, কেৱল সেইটো ধান্দাত থাকে। গতিকে ৰাইজ সজাগ হওক, সচেতন হওক, কনচিয়াছ হওক, আৰু নতুন জেনেৰেশ্যন হিচাপে বস্তুবোৰ ষ্টাডি কৰক, ৰিচাৰ্চ কৰক, সঁচা মিছা এইবোৰ উদঘাটন কৰক, আচল ফেক্টবোৰ জানিবলৈ চেষ্টা কৰক, আচল কথাটো কি। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই, তো বিদায় লৈছোঁ। জয় আই অসম।